हेलो एवरीवन की खबर आपनालोकर निकुमनी देवीर अन्य एटा ब्लगলৈ आपनालोक সকলোকে स्वागतम जनाइছো। আজি কাতি বিহুৰ বুলি তুলসী তলৰ পৰা आपनालोকৰ ওচৰলৈ ভিডিঅটো আগবঢ়াইছো। সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ হিয়া ভৰা উলগ জনালো। দিনটো কেনেকৈ পাৰ কৰো आपनालोকক দেখাই যাম। চাই থাকিব মোৰ ইউটিউব চেনেলটো। ভিডিঅটো ভাল পালে লাইক কমেন্ট কৰিব আৰু সকলোৱে মোক সাপোৰ্ট কৰিব। আমি এতিয়া পোৱালি সন্থা সবে আমি টেঙা খাব আহি আছো। পোৱালি সন্থা তাকেতো আমি দুজনীহে ডাঙৰ একবা সব পোৱালি আমি গাঁৱত আমি এনেকে খাও ন। এতিয়াও গাঁৱৰ কথাবিলাক মনত পৰি আমি সবে এতিয়া টেঙা খাব আহিছো। আমি গাঁৱত এনেকে সকলোৱে মিলি টেঙা খাও। আমি কলঙৰ পাৰে পাৰে আহি আছো। এইখন আমাৰ কলংখন। এই আমাৰ কলঙৰ দৃশ্য কি ধুনীয়া সেউজীয়া পৰিবেশ। ওয়াও, এইটো আমাৰ উৎপতিয়া। এই নলবি থবা দে। এই ইমান ধুনীয়া পৰিবেশ, সেউজীয়া 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 চব পিনে সেউজীয়া। আমি টেঙা খোৱা গন্তব্যস্থান পাইছোহি। এইখিনিতে ধুনীয়া হ'ব ন। এইফালে চব পথাৰ। আমি চাহতে খাম চবে। কাপোৰ লৈ আহিছো ধুনীয়াকে বহি খাই দিম। লাজকি বন সুবে ককাই চলে যাই পরে ওই চলে যাই পরে। আমাৰ টেঙা ৰেডি। চাও কি ধুনীয়া। হেৰে পইল জোলখিনি। এয়া আমাৰ পোৱালি গিটাক জলকীয়া নিদিয়াকে এইটো এটা কি ক মোৰ এয়া কি বোলে চেনেলটো কথা ক আকৌ। চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅটো বেল আইকনটো দবাই দিবা। তদেও ক এবাৰ শিকাই দিও ক। নিদামনি কলে গলি আকৌ হিফালে কিয়া গলি এইখিলা এনেকে থাকোতে সব টেঙা বেজৰা হৈ যাব। এতিয়া তই গুড ইভিনিং হ'ব এতিয়া মানে দুটেখন দিয়া মোক পাছৱৰ্ড নালাগে। তুমি চাইছা যদি মোক গোটেখন দিয়া। বই খাই বই ফিনিশ টেঙা খাই। এয়া আমি টেঙা চেঙা খাই ঘৰলৈ উভতিছো। কেনেকুৱা লাগিল টেঙা খাই ক? ভাল লাগিল। তকলিয়া খাইছো ৰ। টেঙা খাই ভাল লাগিল নে? লাগিল। এতিয়া আমি ঘৰত যাও। ধুনীয়াকে ঘৰত সন্ধিয়াকে তুলসী তলত আমি প্ৰসাদ আগবঢ়াম। তাৰপাছত তবে খাম আৰু বিহু বুলি। এয়া আমাৰ মুনা ধৰা কেইটা, আমাৰ বডি গাৰ্ড দুইটা। ঐ ক তহঁতে টেঙা খাই কেনেকুৱা লাগিল? বাই বাই। আমি এতিয়া ঘৰলৈ আহি
নিকুমনি বা চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। ওকে।